খবৰ আশা কৰোঁ সকলোৰে ভাল মই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু আজি যাম আমি শুৱালকুছিৰ হনুমান মন্দিৰলৈ একচুৱেলি মন্দিৰ কাৰণে সেইটো সত্ৰকৈ মই ভালকৈ এতিয়া ক'ব নোৱাৰিম মানে মই আগত গৈ পোৱা নাই গৈহে গম পাম সেইটো মন্দিৰ হয় নে সত্ৰ হয় কাৰণ তাতে মানে পূজা নকৰে যেনিবা হোম লগাই সেনেকুৱা ধৰণৰ পূজা নকৰে তাত নাম ধৰে শংকৰদেৱ মাধৱদেৱৰ তেনেকুৱা নাম ধৰে তো মই তাত গৈহে গম পাম আৰু লগ পাম গৈ আৰু ৰাস্তাত শুৱালকুছি গেটটো যদি পাৰোঁ অকণমান দেখাই দিম আপোনালোকক আৰু এইটো আমি শুৱালকুছিৰ গেট আহি পাই গ'লোঁ আৰু বতৰটো অকণমান বেয়া সেইকাৰণে মানে পিকচাৰটো সিমান ভালদৰে অহা নাই আৰু আমি আহি পাই গ'লোঁ এতিয়া সকলে ইতিমধ্যে নাম ধৰিয়ে আছে আপোনালোকক মই অকণমান দেখাই দিছোঁ তেখেতসকলে কেনেদৰে নাম ধৰে আৰু হনুমান সত্ৰ যিহেতু ইয়াত থোক হিচাপত এনেদৰে কল দিয়া হয় মানে কৰবাৰ মনে বিচাৰিলে তেতিয়াহে দিয়ে যে দিব লাগিব সেইটো নহয় আৰু এখন সত্ৰ হয় হনুমান সত্ৰ আৰু ভিতৰ ভাগ ইয়াৰ দেখিছেনে কিমান বাৰু ইয়ালৈ আহি খুব ভাল লাগিছে ভিতৰ ভাগ আপোনালোকক অকণমান দেখাই দিছোঁ পুৰা গামোচাৰে সজাই থৈ দিছে গোটেই ভিতৰ ভাগটো আমি এতিয়া নামত বহিলোঁ ইয়াক সুধি মোৰ ভাগি হনুমান মন্দিৰলৈ মন্দিৰ নহয় সত্ৰ হনুমান সত্ৰলৈ প্ৰায় এঘণ্টামান এখেতসকলে নাম ধৰিলে এতিয়া তেখেতসকলে নাম এৰিছে কাৰণ ইয়াৰ পিছত বাপসকলেও নাম ধৰিব অলপ সময় সেইকাৰণে এওঁলোকে সোনকালে সামৰি দিলে আৰু এই সত্ৰটোত আইসকল বাপসকল বেলেগে নাম ধৰে আগত আইসকল তাৰ পিছত বাপসকলে নাম ধৰে এতিয়া এওঁলোকে এৰিলে প্ৰাৰ্থনা এৰা নাম শেষৰ প্ৰাৰ্থনা এতিয়া প্ৰাৰ্থনা গাই আছে এতিয়া বাপসকল নাম ধৰালে অকণমান সময় আছে কাৰণ তেওঁলোকে ৰেডি কৰি আছে কেনেদৰে নাম ধৰিব সেইবিলাক ৰেডি কৰি আছে তেনেতে আমি অকণমান বাহিৰলৈ ওলাই আহিলোঁ ইয়াতে বাতি কাঢ়ি আছে দেখা পাইছে আপোনালোকে সেই বাতি কাঢ়া অকণমান আপোনালোককো দেখাই দিছোঁ এয়া শুৱালকুছিত এনেদৰে বাতি কৰা হয় দেখিছেনে কিমান ধুনীয়াকৈ আৰু কিমান সহজতে বাতি কাঢ়ে আৰু এতিয়া আমি ভিতৰত আহিলোঁ এয়া দেখিছেনে বাপসকলে ধূনা জ্বলাই গোটেই সত্ৰটোতে ধূনা লগাই দিছে আমাৰ টিমটো বাঢ়ি আছে আৰু এজনকৈ চবচে মেইন ভকতনী নামঘৰৰ ভিতৰত কি খাই আছে গৈ আৰু তেখেতসকলে এতিয়াও ৰেডি হোৱা নাই সেইবাবে আমি ৰাতিপুৱা আহোঁতে 8টা বজাতে ঘৰৰ পৰা ওলাইছিলোঁ সেইবাবে একো খাই অহা হোৱা নাছিলে সেইকাৰণে অকণমান ভোকো লাগিছে সকলোৰে সেইকাৰণে চিপছ বিস্কিট এনেকৈ আনিছোঁ পানীৰ লগত খাবলৈ বিস্কুট 4 পেকেট আৰু অকণমান বাপসকলে কেনেদৰে ৰেডি কৰে কিমান ধুনীয়াকৈ চাফ চিকুণ কৰি তেওঁলোকে নাম ধৰিবৰ কাৰণে ৰেডি হয় মই দেখাই দিছোঁ আপোনালোকক
আৰু যেতিয়া নামঘৰ বা সত্ৰ বুলি কোৱা হয় ন তেতিয়া মনবিলাক এনেই ভাল লাগি যায় আৰু এতিয়া ভাদ মাহ চলি আছে তো ভাদ মাহত এনেই নামঘৰত সদায় নাম ধৰা হয় আৰু ভাদ মাহ বুলি কথা নাই নামঘৰত এনেও আহিব লাগে যেতিয়া মন যায় বা নামঘৰলৈ এপাক আহোঁ মনবিলাক ভাল লাগে তেতিয়া আৰু তেওঁলোকে নাম থলে এতিয়া দবা বজালে গোৱাৰ পিছত এতিয়া আমি সকলোৱে পৰিয়ালটোৱে সেৱা কৰিলোঁ ইয়াতে সত্ৰতে আৰু আমাৰ ভাগিনীজনীকে ভকত এজনে ক'লে তুমি ফুটটো দিয়া তো তাই লাজতে একেবাৰে ফুট দি আছে সকলোকে আৰু এয়া হনুমান সত্ৰত মেইন প্ৰসাদ হ'ল এইখিনি মানে কল তাৰপিছত এয়া মগু বুট দিছে আৰু আমাৰ হৈ গ'ল প্ৰসাদ খাই বৈ এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক কৰি দিব কমেণ্ট কৰি দিব এণ্ড মোৰ চেনেলত যদি আপুনি নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দি অল কৰি প্ৰেছ কৰি দিব